নমস্কাৰ, আজি ইংৰাজী 24 তাৰিখ বহাগৰ 10 তাৰিখ। আজি মৰিগাঁও জিলাৰ ভূৱনাত মেলা হৈছে। তাকে বা আৰু ভাগিনীতাক লগত লৈ আমি মেলা চাবলৈ গ'লোঁ। গুণগুণ আৰু দেহীৰ মন পচন্দ বস্তুখিনি কিনি দি বাকো লগত লৈ অলপ মেলাখন ঘূৰালোঁ। তাৰপিছত দেহীয়ে ক'লে, মামা মই ইয়াত উঠিম। তাৰপিছত গুণগুণেও ক'লে, ময়ো উঠিম, ব'লা আমাৰ চব উঠাই দিওঁ। তাৰপিছত উঠাই গৈ পেলাই অলপ সময় উঠাৰ পিছত দেহীয়ে কান্দিবলৈ ল'লে। ককাই কেনেকৈ জঁপিয়াই আছে, তাই কান্দি আছে। তাৰপিছত অলপ সময় তাত নমাই সিহঁতক নমাই লৈ গুচি আহিলোঁ। সিহঁতে খেলি হোৱাৰ পিছত আমি ঘৰলৈ আহিব ওলাইছোঁ। উভতি অহাৰ টাইমত দেহীয়ে ক'লে, মামা মই পুচকা খাওঁ। তাৰপিছত সিহঁতক মই পুচকা খুৱাই আমি ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টো দিয়া দেৰি হ'ল, বেয়া নাপাব, ব্যস্তৰ কাৰণে। তাৰপিছত ঘৰলৈ অহাৰ পিছত আমি মুকলি বিহু চাবলৈ গ'লোঁ, গুণগুণ বা আৰু মই। দেহী টোপনি গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু নতুন থাকিলে মোক ফ'ল' কৰিব। ধন্যবাদ। ভিডিঅ'টো চাওকচোন। এইটো হৈছে চৰাবাহী শংকৰদেৱ শিশু নিকেতনৰ ছোৱালী বিহু দল। ভালে লাগিল চাই, আপোনালোকেও চাওকচোন।